ধেমাজি জিলাৰ অতি ব্যস্ত নগৰ গোগামুখত অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিবলৈ দীৰ্ঘদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ গোগামুখ আঞ্চলিক সমিতিয়ে দাবী কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাত আজি গোগামুখ ৰাজহুৱা চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে। গোগামুখ নগৰত সঘনাই বৃদ্ধি পাইছে অগ্নিকাণ্ড। উল্লেখ্য যে যোৱাকালি গোগামুখত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে যদিও স্থানীয় বিধায়ক তথা ডক্টৰ ৰণোজ পেগুৱে অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰিছে গোগামুখৰ আছু ছাত্ৰ সন্থাই। গোগামুখ চক্ৰ বিষয়াৰ অধীনত থকা যিসমূহ চৰকাৰী ভূমি আছিলে ভূমিৰ পৰা 2017 চনৰ 24 আগষ্ট তাৰিখে 3 বিঘা মাটি অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ স্থাপন কৰিবৰ কাৰণে চৰকাৰীভাৱে এলট কৰা হয় আৰু তাৰ পিছতো কিন্তু বহু বছৰ গ'ল। ছাত্ৰ সন্থাকে ধৰি গোগামুখবাসী ৰাইজে আন্দোলন কৰাৰ পিছত তেখেতলোকৰ কাম কাজ কৰিবৰ কাৰণে চৰকাৰী যি প্ৰচেছ হয় ব্যৱস্থাসমূহ আগবাঢ়িল আৰু 21 ফেব্ৰুৱাৰী 2021 চনৰ ফেব্ৰুৱাৰী মাহত এটা ব্যক্তিগত কোম্পানীক এই গৃহ নিৰ্মাণ কৰিবৰ কাৰণে নিবিদা প্ৰদান কৰা হয়। RD এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীক এই গৃহ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 1,96,00,000 টকাৰ 1,96,54,378 টকাৰ বিনিময়ত এটা 3-মহলীয়া ঘৰ আৰু এটা কাৰ্যালয় অগ্নি নিৰ্বাপক বাহিনী কাৰ্যালয় আৰু প্ৰায় 1 লাখ লিটাৰ পানী ধৰা এটা টেংকি নিৰ্মাণ কৰিবৰ কাৰণে এটা কোম্পানীক নিবিদা আদায় দিয়া হয়। কিন্তু বৰ্তমান কথা হ'ল 2021 চনৰ ফেব্ৰুৱাৰী মাহতে যিটো এটা কোম্পানীক যিহেতু কামটো কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰা হ'ল, কিন্তু এতিয়া প্ৰায় 1.5 বছৰ গ'ল। এই 1.5 বছৰ যোৱাৰ পিছত আজিলৈকে কিন্তু এটা অফিচ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় কিন্তু 1.5 বছৰ লাগিছে। আজিলৈকে এটা খুঁটা পৰা নাই, এচপৰা মাটি তাত পৰা নাই। গতিকে আমি এই কথা আমি আৰু তাৰ লগে লগে কি হ'ল বিভিন্ন সময়ত যিহেতু গোগামুখৰ যি জনবসতি ঘন জনবসতি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ গঢ় লৈ উঠিছে, বিভিন্ন সময়ত ঘৰসমূহ জুই লাগিছে। যোৱাকালিও জ্বলিছে। প্ৰতিটো বৰ্ষত তেনেকৈ মানুহৰ ধন সম্পত্তিৰ লোকচান হৈছে। কিন্তু এতিয়া চৰকাৰখন কিন্তু শুই আছে, বিষয়াসকল শুই আছে, অগ্নি নিৰ্বাপক বাহিনীৰ যিবোৰ বিষয়া আছে বিষয়াসকল শুই আছে। কেৱল কাৰোবাক নিবিদা প্ৰদান কৰা, কেৱল কাৰোবাক ঘৰ নিৰ্মাণ কৰিবলৈ দিয়াৰ পিছত বাকী যি তাৰ খা খবৰ ৰাখিবলৈ কেৱল নামত কেৱল আছে, কিন্তু কোনো ধৰণৰ কাৰ্য পদক্ষেপ গ্ৰহণ কৰা তাৰ কাৰণে আজি প্ৰতিবাদ হৈছে। আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি অতি শীঘ্ৰে গোগামুখত যি নিৰ্মাণ হ'ব লগা যি অগ্নি নিৰ্বাপক বাহিনীৰ স্থায়ী কেন্দ্ৰ অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। বহুবাৰ আমি চক্ৰ বিষয়াৰ লগতে জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছিলোঁ যে স্মাৰকপত্ৰ যোগেদি গোগামুখত স্থায়ী অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ স্থাপনৰ বাবে আজি পৰ্যন্ত অগ্নি নিৰ্বাপক বাহিনী কোনো ধৰণৰ ইয়াত কেন্দ্ৰ স্থাপন কৰা নহ'ল। গোগামুখত বাৰম্বাৰ অগ্নিকাণ্ড বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈ থকাৰ পিছতো তেওঁলোকৰ যিসকল বিষয়া আছে বিষয়াসকলৰ কোনো কাণসাৰ নাই। আৰু আমাৰ স্থানীয় বিধায়ক যিগৰাকী মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক বহুবাৰ কোৱা হৈছিল এই কথাষাৰ যে আমাৰ গোগামুখত অতি শীঘ্ৰে এই কেন্দ্ৰ স্থাপনৰ কাৰণে, কিন্তু তেখেতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু সেই কাৰণে আজি আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ এই প্ৰতিবাদ কৰিবৰ কাৰণে হেৰি কৰিছোঁ। প্ৰদান হয় তাৰপিছতো কিন্তু আজিলৈকে স্থাপন কৰা নহ'ল অগ্নি নিৰ্বাপক কেন্দ্ৰ, কি ক'ব? চাওক, গোগামুখখন এখন বাণিজ্য নগৰী হিচাপে গঢ় লৈ উঠাৰ পিছতো বহুবাৰ ইয়াত জুই লগাৰ ফলতো গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ পূৰ্ব দাবী আজিৰ পৰা 10 বছৰৰ পৰা আগৰ পৰা আমি এটাই দাবী কৰি আছোঁ যে গোগামুখত এটা স্থায়ী অগ্নি নিৰ্বাপক কেন্দ্ৰ হওক। গোগামুখৰ পৰা মন্ত্ৰিত্ব আছে। গোগামুখৰ ৰণোজ পেগু নামৰ এজন ব্যক্তি শিক্ষামন্ত্ৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব লাভ কৰি আছে, কিন্তু তেখেতলোকৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰা আজিলৈকে বহুতখন হ'ল। কিন্তু তেখেতলোকে পৰিতাপ বিষয় যে গোগামুখৰ এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিব নোৱাৰিলে। তাৰ বাবে আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই আজিও আমি এই অৱস্থান ধৰ্মঘটৰ যোগেদি এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে ভিতৰত গোগামুখত এটা স্থায়ী অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰক, নহ'লে কিন্তু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই গোগামুখৰ ৰাইজৰ গোগামুখৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট নিউজ সোৱণশিৰি।